পোনপ্ৰথমে সকলোলৈ নমস্কাৰ। অসমবাসী ৰাইজলৈ বহাগ বিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা উলগ জনাইছোঁ। পৰিয়ালৰ প্ৰতিজন সদস্য কুশল কামনা কৰিলোঁ, সকলো সুস্থ থাকক। আৰু আজি গৰু বিহু সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু অকণমান যোজনা আৰু নাম এটা গাম। কণ্ঠ খুবেই বেয়া, তথাপিও চেষ্টা কৰিছোঁ। অতিকৈ চেনেহৰ মুগাৰে মহুৰা, ইতাতোকৈ চেনেহৰৈ মাকো, ইতাতোতকৈ চেনেহৰ বহাগৰ বিহু আৰু এটি নাম গাম, সেইটো মোৰ খুবেই ভাল লাগে। যিসকলে সেইটো ধুনীয়াকৈ গায়, মই তেওঁলোকৰ দৰে গাব নোৱাৰোঁ, তথাপিও অকণমান চেষ্টা কৰিছোঁ। এয়াই জগৰ দিয়ে ঘৰৰে বাহি বনত, এজোহালৰে আখলত কেতেৰাই মোক শিকাইছে, কেতেৰাই মোক শিকাইছে কাম। অ শুনা মোৱা তোৰে পথাৰৰে ৰোৱনী সম্ভাওনৰ এদাৱনী সমাঘুনৰ, সুখে দুখে মুঠি, সুখে দুখে মুঠি খাম। সকলোলৈ পুনৰবাৰ ৰঙালীৰ শুভেচ্ছা জ্ঞাপন কৰি সামৰণি মাৰিছোঁ। ধন্যবাদ। ভালে থাকক সকলো, সুস্থ থাকক, তাৰে কামনা কৰিলোঁ। সকলোলৈ পুনৰবাৰ সেৱা জনাইছোঁ বিহুৰ। ধন্যবাদ।